Hello student, welcome to our channel. সকলোকে স্বাগতম জনাইছো ট্ৰেন্ডিং টপিকৰ অন্য এটা ভিডিঅলৈ। আজিৰ টপিকটো হৈছে পদ্ম বঁটা 2025। পদ্ম বঁটা হৈছে ভাৰতৰ অসামৰিক সন্মানসমূহৰ অন্যতম এটা বঁটা আৰু এই পদ্ম বঁটাসমূহ ভাৰত চৰকাৰৰ দ্বাৰা গণতন্ত্ৰ দিৱসৰ দিনা অৰ্থাৎ 26 জানুৱাৰীৰ দিনাখন প্ৰদান কৰা হয়। পদ্ম বঁটা 2025ৰ বঁটাসমূহ 139 জন ব্যক্তিক প্ৰদান কৰা হৈছে। তাৰ ভিতৰতে অসমৰ 5 গৰাকী ব্যক্তিও এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে আহকচোন জানো কোন কোন ব্যক্তিয়েনো এই বঁটাসমূহ লাভ কৰিবলৈ সক্ষম হৈছে। লগতে পদ্ম বঁটাৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ ওচৰত দিবলৈ আহিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু লগতে যদি আপোনালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ট্ৰেন্ডিং টপিকৰ ওপৰত ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া আহক আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। পদ্ম বঁটা ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম এটা বঁটা। এই বঁটা ভাৰত চৰকাৰে গণতন্ত্ৰ দিৱসৰ উপলক্ষে ঘোষণা কৰে। পদ্ম বঁটা 1954 চনত আৰম্ভ হৈছিলে, অৰ্থাৎ পদ্ম বঁটা আৰম্ভ হৈছিলে 1954 চনত। এই বঁটা ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা হয়। হয়তো এইটো সকলোৱে জানে যে পদ্ম বঁটাসমূহ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে। ঠিক আছে, পদ্ম বঁটাই সকলো ক্ষেত্ৰত বা বিষয়ত সাধনাৰ স্বীকৃতি দিয়ে য'ত ৰাজহুৱা সেৱা এক উপাদান জড়িত থাকে। নেক্সট পইণ্টটো আহিছোঁ, পদ্ম বঁটা প্ৰতি বছৰে প্ৰধানমন্ত্ৰীৰ দ্বাৰা গঠিত পদ্ম বঁটা সমিতিৰ পৰামৰ্শ অনুসৰি প্ৰদান কৰা হয়। পদ্ম বঁটা সমিতিৰ অধ্যক্ষ হৈছে কেবিনেটৰ সচিব আৰু ইয়াত গৃহ সচিব, ৰাষ্ট্ৰপতিৰ সচিব আৰু 4ৰ পৰা 6 গৰাকী বিশিষ্ট ব্যক্তি সদস্য হিচাপে থাকে। ভাৰত চৰকাৰে 1954 চনত দুটা অসামৰিক বঁটা প্ৰৱৰ্তন কৰে। প্ৰথমটো হৈছে ভাৰত ৰত্ন আৰু দ্বিতীয়টো হৈছে পদ্মবিভূষণ। আৰু এই পদ্মবিভূষণৰ 3টা শ্ৰেণী আছিলে। এটা আছিলে শ্ৰেণী 1, শ্ৰেণী 2 আৰু শ্ৰেণী 3। পিছত কি কৰে, 1955 চনৰ 8 জানুৱাৰীৰ পৰা ৰাষ্ট্ৰপতিৰ বিজ্ঞপ্তি অনুসৰি ইয়াক পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী হিচাপে নামাকৰণ কৰে। পদ্ম বঁটা গৃহ মন্ত্ৰণালয়ৰ অধীনত আছে। ভাৰত ৰত্ন হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। পদ্ম বঁটা 1954 চনত আৰম্ভ হৈছিল আৰু 1978ৰ পৰা 1979 আৰু 1993 পৰা 1997 চনলৈকে চমু সময়ৰ বিৰতি বাদ দি এই বঁটা প্ৰতি বছৰেই গণতন্ত্ৰ দিৱসত ঘোষণা কৰা হয়। এই বঁটা বিভিন্ন বিষয় কাৰ্যকলাপৰ ক্ষেত্ৰত প্ৰদান কৰা হয়, যেনে কলা, সমাজ সেৱা, ৰাজহুৱা বিষয়, বিজ্ঞান আৰু অভিযান্ত্ৰিকী, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য, শিক্ষা আৰু ক্ৰীড়া আৰু অসামৰিক সেৱাৰ ক্ষেত্ৰত এই বঁটাসমূহ প্ৰদান কৰা হয়। এতিয়া আহিছোঁ পদ্ম বঁটাৰ শ্ৰেণীসমূহৰ বিষয়ে জানিবলৈ। পদ্ম বঁটা 3টা শ্ৰেণীত প্ৰদান কৰা হয়: পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। পদ্মবিভূষণসমূহ অসাধাৰণ আৰু বিশিষ্ট সেৱাৰ বাবে প্ৰদান কৰা হয়। পদ্মভূষণসমূহ সৰ্বোচ্চ স্তৰৰ বিশিষ্ট সেৱাৰ বাবে প্ৰদান কৰা হয় আৰু পদ্মশ্ৰীসমূহ বিশিষ্ট সেৱাৰ বাবে প্ৰদান কৰা হয়। প্ৰথম পদ্ম বঁটা বিজয়ী। এতিয়া আমি জানিম প্ৰথম পদ্ম বঁটা বিজয়ী ব্যক্তিসকলৰ নাম। প্ৰথম হৈছে সত্যেন্দ্ৰনাথ বসু। তেওঁ হৈছে পদ্মবিভূষণ লাভ কৰা প্ৰথমজন ব্যক্তি, অৰ্থাৎ সত্যেন্দ্ৰনাথ বসুৱে হৈছে পদ্মবিভূষণ বিজয়ী প্ৰথম ব্যক্তি। এইটো আপোনালোকে মনত ৰাখিব। নেক্সটটো হৈছে তঞ্জুৰ বলসৰস্বতী হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মবিভূষণ লাভ কৰা প্ৰথম মহিলা নৃত্যশিল্পী, অৰ্থাৎ পদ্মবিভূষণ লাভ কৰা প্ৰথমগৰাকী মহিলা নৃত্যশিল্পী হৈছে তঞ্জুৰ বলসৰস্বতী। বিশ্বনাথ আনন্দ হৈছে প্ৰথম পদ্মবিভূষণ লাভ কৰা প্ৰথমজন ক্ৰীড়াবিদ, অৰ্থাৎ বিশ্বনাথ আনন্দই প্ৰথমজন ক্ৰীড়াবিদ যিয়ে পদ্মবিভূষণ লাভ কৰিছিল। বলবীৰ সিং দোসাঞ্জ হৈছে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী লাভ কৰা প্ৰথমজন ক্ৰীড়াবিদ। মিলখা সিং হৈছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন এথলীট। ঠিক আছে, মনত ৰাখিব। ফয়জল আলী ডাৰ হৈছে কাশ্মীৰৰ পৰা ক্ৰীড়াত পদ্ম বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি। নাৰ্গিছ দত্ত হৈছে পদ্মশ্ৰী লাভ কৰা প্ৰথমগৰাকী অভিনেত্ৰী। পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম চলচ্চিত্ৰ ব্যক্তিত্ব আছিলে সত্যজিৎ ৰয়। 1992 চনত তেওঁ লাভ কৰিছিল। ঠিক আছে, এতিয়া আমি জানিম অসমৰ পৰা পদ্ম বঁটা বিজয়ী ব্যক্তিসকলৰ নাম। অমলপ্ৰভা দাসে 1955 চনত পদ্মবিভূষণ বঁটা পাইছিল, কিন্তু তেওঁ সেই বঁটা প্ৰত্যাখ্যান কৰিছিল, অৰ্থাৎ তেওঁ ল'বলৈ অমান্তি হৈছিলে। ঠিক আছে, প্ৰথম
পদ্মবিভূষণ বঁটা লাভ কৰে বিমলা প্ৰসাদ চলিহাই অৰ্থাৎ প্ৰথমগৰাকী পদ্মবিভূষণ বঁটা বিজয়ী অসমীয়া হৈছে বিমলা প্ৰসাদ চলিহা তেওঁ 1971 চনত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট পইণ্ট হৈছে ভূপেন হাজৰিকাই 2012 চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা লাভ কৰে ঠিক আছে নেক্সট পইণ্ট আহিছোঁ পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমৰ ব্যক্তি অৰ্থাৎ এবাৰ হৈছে পদ্মভূষণ বঁটা লাভ কৰা অসমৰ ব্যক্তিৰ নাম অমিয় কুমাৰ দাস 1963 চনত সমাজ সেৱাৰ বাবে পদ্মভূষণ লাভ কৰা অসমৰ প্ৰথম ব্যক্তি অৰ্থাৎ অসমৰ পদ্মভূষণ লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন অমিয় কুমাৰ দাস তেওঁ 1963 চনত সমাজ সেৱাৰ বাবে এই বঁটা লাভ কৰিছিল কৃষ্ণকান্ত সন্ধিকৈ সাহিত্য আৰু শিক্ষাৰ বাবে 1967 চনত এই বঁটা লাভ কৰিছিলে অৰ্থাৎ কৃষ্ণকান্ত সন্ধিকৈ এই বঁটা লাভ কৰিছিলে 1967 চনত নৱকান্ত বৰুৱাই লাভ কৰিছিলে 1976 চনত এই বঁটা পদ্মভূষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে পদ্মভূষণ বঁটা আৰু ব্যক্তিয়ে লাভ কৰিবলৈ সক্ষম হৈছিলে কিন্তু সকলো ব্যক্তি ইমান ইম্পৰ্টেণ্ট নহয় বৰ্তমান যোন ব্যক্তিয়ে লাভ কৰিছে সেইখিনি আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ তো সেইবাবে মই সকলোখিনি ব্যক্তিৰ নাম লৈ অহা নাই এতিয়া আহিছোঁ পদ্মশ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন অমলপ্ৰভা দাস তেওঁ 1954 চনত পদ্মশ্ৰী পোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি ঠিক আছে এতিয়া আমি আহিছোঁ পদ্ম বঁটা 2025ৰ বিষয়ে ঠিক আছে ভাৰত চৰকাৰে 2025 চনৰ গণতন্ত্ৰ দিৱসৰ পূৰ্ব সন্ধ্যাত 139টা পদ্ম বঁটা ঘোষণা কৰে এই বঁটাত 7টা পদ্মবিভূষণ 19টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটা ঘোষণা কৰা হৈছে এই বঁটাসমূহ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়োৱা নাগৰিকসকলক প্ৰদান কৰা হৈছে পদ্ম বঁটা বিজয়ীসকলৰ ভিতৰত 23 গৰাকী আছিলে মহিলা ইয়াৰ ভিতৰত 10 গৰাকী হৈছে বিদেশী NRI ঠিক আছে আৰু 13 গৰাকী ব্যক্তিক মৰণোত্তৰ বঁটা প্ৰদান কৰা হৈছে এতিয়া আমি আহিছোঁ পদ্মবিভূষণ লাভ কৰা বিজয়ীসকলৰ নাম 7জন ব্যক্তিক এই পদ্মবিভূষণ বঁটা প্ৰদান কৰা হৈছে প্ৰথম যে আহিছোঁ শ্ৰী ডি নাগেশ্বৰ ৰেড্ডি তেওঁ এগৰাকী ভাৰতীয় গেষ্ট্ৰ'এণ্টাৰ'লজিষ্ট হয় অৰ্থাৎ পাচন প্ৰণালীৰ বিশেষজ্ঞ তেওঁ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয়তে আহিছোঁ ন্যায়াধীশ শ্ৰী জগদীশ সিং খেহাৰ ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হয় তেওঁ যি দেশৰ প্ৰথমজন শিখ ব্যক্তি হিচাপে ন্যায়িক ব্যৱস্থাৰ সৰ্বোচ্চ পদলৈ উন্নীত হৈছিলে তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট আহিছোঁ শ্ৰীমতী কুমুদিনী ৰাজনীকান্ত লাখিয়া ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু কোৰিঅ'গ্ৰাফি ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে বিশেষকৈ কথকৰ নৃত্যৰ ক্ষেত্ৰত তেওঁ অৱদান আছে আৰু তেওঁ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰী লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়াম তেওঁ এগৰাকী বেহেলা বাদক আৰু তেওঁ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰী MT বাসুদেৱন নাৰায়ণ তেওঁ মৰণোত্তৰ পৰাণ তেওঁ এগৰাকী ভাৰতীয় লেখক আৰু চিনেৰিঅ'গ্ৰাফাৰ আৰু চলচ্চিত্ৰ পৰিচালক হয় আৰু তেওঁ 2025 চনত তেওঁৰ মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হৈছে নেক্সট আহিছোঁ শ্ৰী ওছামু চুজুকি মৰণোত্তৰ চুজুকি মটৰ কৰ্পোৰেশ্যনৰ প্ৰাক্তন অধ্যক্ষ ওছামু চুজুকিক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হৈছে শ্ৰীমতী শাৰদা সিংহা মৰণোত্তৰভাৱে তেওঁ লোকগীতিকাৰ শাৰদা তেওঁ বিহাৰৰ এগৰাকী লোকগীতিকাৰ হয় আৰু তেওঁ এই বঁটাক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে এতিয়া আহিছোঁ পদ্মভূষণ 2025ত লাভ কৰা 19জন ব্যক্তিৰ বিষয়ে জানিবলৈ প্ৰথম হৈছে শ্ৰী A সূৰ্যপ্ৰকাশ তেওঁ সাহিত্য আৰু শিক্ষাৰ বাবে এই বঁটা লাভ কৰিছে শ্ৰী অনন্ত নাগ তেওঁ কলা ক্ষেত্ৰত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰী বিবেক দেৱৰয় মৰণোত্তৰভাৱে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁ এই বঁটা লাভ কৰিছে শ্ৰী যতীন গোস্বামী তেওঁ কলাৰ ক্ষেত্ৰত তেওঁ অসমৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে এইটো এটা ইম্পৰ্টেণ্ট মনত ৰাখিব তেওঁ অসমৰ ব্যক্তি তেওঁ যতীন গোস্বামী তেওঁ কলাৰ ক্ষেত্ৰত এই পদ্মভূষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট আহিছোঁ শ্ৰী জুছে চাকু পেৰিয়া পুৰাম চিকিৎসাৰ ক্ষেত্ৰত তেওঁ কেৰেলাৰ ব্যক্তি তেওঁ এই বঁটা লাভ কৰিছে শ্ৰী কৈলাশনাথ দীক্ষিত পুৰাতত্ত্ববিদ শ্ৰী মনোহৰ যোশী মৰণোত্তৰভাৱে তেওঁ এগৰাকী ৰাজনীতিবিদ শ্ৰী নল্লী কুপ্পুস্বামী চেত্ৰী তেওঁ বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত এই বঁটা লাভ কৰিছে শ্ৰী নন্দামুৰি বালকৃষ্ণ শ্ৰী PR শ্ৰীজেশ ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁ লাভ কৰিছে
শ্ৰী পংকজ পেটেল বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত লাভ কৰিছে শ্ৰী পংকজ উদাস মৰণোত্তৰভাৱে তেওঁ কলাৰ ক্ষেত্ৰত লাভ কৰিছে শ্ৰী ৰাম বাহাদুৰ ৰায় সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত লাভ কৰিছে শ্ৰী সাধ্বী ৰীতাম্ভৰা সমাজ সেৱাৰ ক্ষেত্ৰত তেওঁ উত্তৰ প্ৰদেশৰ পৰা লাভ কৰিছে শ্ৰী এছ অজিত কুমাৰ তেওঁ কলাৰ ক্ষেত্ৰত তামিলনাডুৰ পৰা এই বঁটা লাভ কৰিছে শ্ৰী শেখৰ কাপুৰ কলাৰ ক্ষেত্ৰত তেওঁ মহাৰাষ্ট্ৰৰ পৰা এই বঁটা লাভ কৰিছে শ্ৰীমতী শোভনা চন্দাকুমাৰ তেওঁ কলাৰ ক্ষেত্ৰত লাভ কৰিছে শ্ৰী সুশীল কুমাৰ মোদী মৰণোত্তৰভাৱে তেওঁ লাভ কৰিছে শ্ৰী বিনোদ ধাম প্ৰেণ্ট্ৰিয়াম চিপৰ পিতৃ বুলি জনা যায় তেওঁ বিজ্ঞান আৰু অভিযান্ত্ৰিক হয় তেওঁ আমেৰিকাৰ পৰা এই বঁটা লাভ কৰিছে ঠিক আছে মনত ৰাখিব এতিয়া আহিছোঁ 2025 চনৰ পদ্মশ্ৰী লাভ কৰা ব্যক্তি 113 জন ব্যক্তিৰ বিষয়ে আমাক নালাগে যোনকেইজন ইম্পৰ্টেণ্ট হয় সেইকেইজনৰ নাম মই আপোনালোকৰ বাবে লৈ আহিছোঁ সেইকেইজন চালে আপোনালোকৰ হ'ব ঠিক আছে প্ৰথম হৈছে শ্ৰী অৰিজিত সিং সকলোৱে চিনি পায় তেওঁ এগৰাকী হৈছে প্লেবেক ছিংগাৰ বলিউডৰ অৰিজিত সিং তেওঁ এগৰাকী ভাৰতীয় প্লেবেক ছিংগাৰ আৰু তেওঁ 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰিছে দ্বিতীয়গৰাকী হৈছে শ্ৰীমতী অৰুন্ধতী ভট্টাচাৰ্য SBI তেওঁ এগৰাকী ষ্টেট বেংকৰ প্ৰথম মহিলা তেওঁ হৈছে ভাৰতীয় ষ্টেট বেংকৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ তেওঁ ইম্পৰ্টেণ্ট হয় তো তেওঁ এই 2025 বৰ্ষত পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট আহিছোঁ শ্ৰী চন্দ্ৰকান্ত সোমপুৰা তেওঁ হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ স্থপতিবিদ অৰ্থাৎ অযোধ্যাৰ যি ৰাম মন্দিৰ আছিলে সেই ৰাম মন্দিৰ তেওঁ নিৰ্মাণ কৰিছিলে তেওঁৰ পৰিকল্পনাতে অক্ষৰধাম মন্দিৰ আৰু লণ্ডনৰ স্বামীনাৰায়ণ মন্দিৰো অন্তৰ্ভুক্ত তেওঁকো 2025 বৰ্ষতে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে নেক্সট আহিছে শ্ৰী হৰবিন্দৰ সিং হৈছে 2024 চনত পেৰাঅলিম্পিকত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় কৰা ধনুৰ্বিদ অৰ্থাৎ তেওঁ পেৰা এথলীট হয় আৰু তেওঁ 2024 বৰ্ষৰ যি পেৰাঅলিম্পিক হৈছিলে সেই পেৰাঅলিম্পিকত সোণৰ পদক জয় কৰা প্ৰথমজন ধনুবিদ ঠিক আছে নেক্সট আহিছোঁ শ্ৰী হিউ আৰু কলিন গঞ্জাৰ মৰণোত্তৰভাৱে যুটীয়াভাৱে লাভ কৰিছে হিউ আৰু কলিন গঞ্জাৰ উত্তৰাখণ্ডৰ এহাল দম্পতি হয় যিয়ে 50 বছৰলৈকে অধিক সময় ধৰি ভ্ৰমণ সাংবাদিকতা ক্ষেত্ৰত অৱদান আগবঢ়াইছে তেওঁলোকে অৰিজিনেল ট্ৰেভেল ব্লগাৰ বুলি জনা যায় তেওঁলোকে 30খন কিতাপ আৰু 3000তকৈ অধিক প্ৰবন্ধ ৰচনা কৰিছে আৰু তেওঁলোককো এই মৰণোত্তৰভাৱে এই বঁটা 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে ঠিক আছে নেক্সট আহিছোঁ শ্ৰী ৰবিচন্দ্ৰন অশ্বিন এগৰাকী ভাৰতীয় পূৰ্বৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ হয় তেওঁ আত্মজীৱনীখনৰ নাম হৈছে আই হেভ দ্য ষ্ট্ৰীটছ এক কোটি ক্ৰিকেট ষ্টৰী আৰু তেওঁ 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে তেওঁ ইম্পৰ্টেণ্ট হয় সেইটো আপোনালোকে চাব পাৰে ঠিক আছে এতিয়া আমি আহিছোঁ অসমৰ পৰা পদ্ম বঁটা বিজয়ী ব্যক্তিসকলৰ নামৰ বিষয়ে জানিবলৈ অসমৰ 5 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছে তাৰ ভিতৰতে পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিজন হৈছে যতীন গোস্বামী তেওঁ সত্ৰীয়াৰ প্ৰতিনিধি হয় তেওঁ কলাৰ ক্ষেত্ৰত পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছে ঠিক আছে এগৰাকী হৈছে যতীন গোস্বামী আৰু পদ্মশ্ৰী বঁটা 4জন ব্যক্তিক প্ৰদান কৰা হৈছে প্ৰথমজন হৈছে জয়নাচৰণ বাথাৰী তেওঁ কলাৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে গীতা উপাধ্যায় তেওঁ সাহিত্য আৰু শিক্ষাৰ বাবে প্ৰদান কৰা হৈছে অনিল কুমাৰ বড়োক সাহিত্য আৰু শিক্ষাৰ বাবে প্ৰদান কৰা হৈছে ৰেবাকান্ত মহন্তক কলাৰ ক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হৈছে ঠিক আছে 2024 বৰ্ষৰ পদ্মশ্ৰী লাভ কৰা অসমৰ ব্যক্তি 2024 বৰ্ষতো অসমৰ পৰা 3 গৰাকী ব্যক্তিয়ে এই পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে তেওঁলোক হৈছে পাৰ্বতী বৰুৱা অৰ্থাৎ তেওঁক হাতীৰ মাউত হিচাপে খ্যাত সৰ্বেশ্বৰী বসুমতাৰী তেওঁ কৃষিৰ ক্ষেত্ৰত জড়িত আৰু দ্ৰোণ ভূঞা তেওঁ এগৰাকী ওজাপালি তেওঁ কলাৰ ক্ষেত্ৰত জড়িত ঠিক আছে এই 3 গৰাকী ব্যক্তিকো 2024 বৰ্ষত এই পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিলে যেহেতু 2024 বৰ্ষত প্ৰদান কৰা হৈছে সেইবাবে মই আপোনালোকক দি দিছোঁ আহি যাবও পাৰে কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে ঠিক আছে নেক্সট পইণ্টটো এতিয়া আহিছোঁ কিছুমান গুৰুত্বপূৰ্ণ MCQৰ মাজলৈ আপোনালোকে মোৰ লগত সলভ কৰি যাব প্ৰথম কুৱেশ্যনটো হৈছে 2024 চনত কিমানজন লোকক পদ্ম বঁটা প্ৰদান কৰা হৈছে 2024 বৰ্ষৰ কিমানজন ব্যক্তিক প্ৰদান কৰা হৈছে অলপ আগতে নিশ্চয় পইণ্টটো মই কৈ আহিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ অৰ্থাৎ 139 জন ব্যক্তিক 2025 বৰ্ষৰ পদ্ম বঁটা প্ৰদান কৰা হৈছে
পদ্ম বঁটা কোনে প্ৰদান কৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পদ্ম বঁটা প্ৰদান কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো তলত দিয়া অসমৰ কোনজন ব্যক্তিয়ে 2025 চনত পদ্মভূষণ বঁটা লাভ কৰিছে অৰ্থাৎ 2025 বৰ্ষৰ পদ্মভূষণ বঁটা লাভ কৰা অসমৰ ব্যক্তিগৰাকী কোন অলপ আগতে মই আপোনাক কৈ আহিছো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ যতীন গোস্বামী হৈছে পদ্মভূষণ লাভ কৰা 2025 বৰ্ষৰ অসমৰ ব্যক্তি পদ্মভূষণ লাভ কৰা ঠিক আছে তেওঁ সত্ৰীয়া নৃত্যৰ সৈতে জড়িত এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো অসমৰ পৰা 2025 চনত পদ্মশ্ৰী সন্মান লাভ কৰা ব্যক্তিজনৰ নাম কি 2025 বৰ্ষত পদ্মশ্ৰী লাভ কৰা অসমৰ ব্যক্তিজনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হয়তো সকলোৱে গম পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুটেগিতে হয় গীতা উপাধ্যায়ও লাভ কৰিছে অনিল কুমাৰ বড়াও লাভ কৰিছে জয়নাচৰণ বাথাৰী আৰু ৰেবাকান্ত মহন্ত এই তিনিগৰাকী ব্যক্তিয়ে 2025 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে ভাৰতৰ কোনজন প্ৰাক্তন মুখ্য ন্যায়াধীশে 2025 চনত পদ্মবিভূষণ বঁটা লাভ কৰিছে অৰ্থাৎ 2025 চনৰ পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰাক্তন মুখ্য ন্যায়াধীশজন কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ জগদীশ সিং খেহাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে 2023 চনত পদ্মশ্ৰী বঁটা লাভ কৰা নাই অৰ্থাৎ 2023 চনৰ পদ্মশ্ৰী বঁটা লাভ নকৰা ব্যক্তিজন কোন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দ্ৰোণ ভূঞা অৰ্থাৎ দ্ৰোণ ভূঞাই অলপ আগতে কৈ আহিছিল দ্ৰোণ ভূঞাই 2024 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল আৰু তেওঁ অসমৰ হয় ঠিক আছে আৰু বাকি যিকেইজন হেমপ্ৰভা চুটিয়াই 2023 চনত লাভ কৰিছে হেমচন্দ্ৰ গোস্বামীয়ে 2023 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে আৰু ৰামকুইৱাংগমে জেমে নিউমে তেওঁ 2023 বৰ্ষতে পদ্মশ্ৰী বঁটা লাভ কৰিছিল অসমৰ পৰা ঠিক আছে আৰু দ্ৰোণ ভূঞাই 2024 বৰ্ষত লাভ কৰিছিল মনত ৰাখিব আপোনালোকে নেক্সট কোৱেশ্চনটো আহিছো পদ্ম বঁটাৰ তিনিটা প্ৰকাৰ কি পদ্ম বঁটাৰ তিনিটা প্ৰকাৰ অলপ আগতে কৈ আহিছো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ অৰ্থাৎ পদ্মভূষণ পদ্মবিভূষণ আৰু পদ্মশ্ৰী নেক্সট কোৱেশ্চনটো আহিছো ভাৰতৰ প্ৰথম সৰ্বোচ্চ অসামৰিক বঁটা কোনটো ভাৰতৰ প্ৰথম সৰ্বোচ্চ অসামৰিক বঁটা বুলি ক'লে আমি কাক কম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অৰ্থাৎ ভাৰতৰ প্ৰথম সৰ্বোচ্চ অসামৰিক সন্মান হৈছে ভাৰত ৰত্ন ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা কোনটো ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব খ অৰ্থাৎ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা হৈছে পদ্ম বিভূষণ নেক্সট কোৱেশ্চনটো আহিছো পদ্ম বঁটাত নগদ কিমান টকা পুৰস্কাৰ দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পদ্ম বঁটাত কোনো ধৰণৰ টকা পুৰস্কাৰ হিচাপে দিয়া নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ কোনো পুৰস্কাৰ ধন নাই ঠিক আছে পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথম ক্ৰীড়াবিদ কোন পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথম ক্ৰীড়াবিদ কোন ইয়াৰ শুদ্ধ উত্তৰটো অলপ আগতে আপোনালোকক কৈ আহিছো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ অৰ্থাৎ বিশ্বনাথ আনন্দই লাভ কৰিছিল পদ্মবিভূষণ ক্ৰীড়াৰ ক্ষেত্ৰত ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো ক্ৰীড়াত পদ্মশ্ৰী লাভ কৰা প্ৰথম ব্যক্তি কোন ক্ৰীড়াৰ ক্ষেত্ৰত পদ্মশ্ৰী লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিলখা সিং ঠিক আছে গুৰুত্বপূৰ্ণ তথ্য মিলখা সিঙক 1959 চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল মিলখা সিঙক কি বুলি কোৱা হয় ফ্লাইং শিখ বুলিও জনা যায় ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ পদ্মভূষণ হৈছে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান নেক্সট কোৱেশ্চনটো আহিছো হকীৰ যাদুকৰ বুলি জনাজাত মেজৰ ধ্যানচন্দই কোন চনত পদ্মভূষণ বঁটা লাভ কৰিছিল অৰ্থাৎ হকীৰ যাদুকৰ বুলি কাক কোৱা হয় মেজৰ ধ্যানচন্দক আৰু তেওঁ পদ্মভূষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অৰ্থাৎ 1956 চনত তেওঁ পদ্মভূষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে আজিৰ ভিডিঅটো ইমানতে সমাপ্ত কৰিছো আশা কৰিছো এই ভিডিঅটোৰ জৰিয়তে আপোনালোকৰ বহুতখিনি লাভ হ'ব ঠিক আছে ভিডিঅটো যদি ভাল পাইছে তেন্তে কমেন্ট কৰি নিশ্চয়কৈ জনাব আৰু আপোনালোকক কেনে ধৰণৰ ভিডিঅ' আনিলে আপোনালোকৰ সহায় হয় ঠিক আছে আজিৰ ভিডিঅটো ইমানতে সমাপ্ত কৰিছো থ্যাংক ইউ